তো হেল্ল' গাইজ, মই ইকবাল হুছেইন আকৌ এবাৰ আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টো আৰম্ভণি কৰিব পৰা নাই, কাৰণ ভাবিবই পৰা নাই যে কে ছাৰ মাৰা গ'ল। ভাবিবই নোৱাৰি, কাৰণ তেওঁ বহুত য়ংগেষ্ট মানুহ এজন। তো য়ংগেষ্ট মানুহ এজনৰ এনেকুৱা খবৰ শুনিলে তো বহুত দুখ লাগে। তো আমি সকলোৱে গম পাইছোঁ 2022 চনৰ 31 মে'ত কে ছাৰ আমাৰ মাজৰ পৰা গুচি গ'ল। তো তেওঁৰ বিষয়ে আজি কিছুমান কথা মই ক'বলৈ যাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰালৈকে চাই থাকক আৰু কে ছাৰৰ কাৰণে লাইক এটা কৰি দিব। কৃষ্ণ কুমাৰ কুন্নাথ, যাক ভাৰতৰ সকলোৱে কে বুলি জানে। তেওঁৰ জন্ম 23 আগষ্ট 1968 হয়। তেওঁ ভাৰতত বুলি নহয়, গোটেই ৱৰ্ল্ডত কে নামেৰে পৰিচিত এজন ভাৰতীয় প্লেবেক ছিংগাৰ আছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোৰী মাল কলেজৰ পৰা তেওঁ বাণিজ্যিক শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতে কে 6 মাহৰ বাবে মাৰ্কেটিং এক্সিকিউটিভ হিচাপে চমুকৈ কাম কৰিছিল। কেইবছৰমানৰ পিছত তেওঁ মুম্বাইলৈ গুচি যায় আৰু 1999 চনত ভাৰতত মাত্ৰ ছনী মিউজিক মুকলি কৰা হৈছিল, আৰু তেওঁলোকে এজন নতুন শিল্পীক মুকলি কৰিবলৈ বিচাৰিছিল, আৰু সেই নতুন শিল্পীজন আছিল কে, যাক নতুন শিল্পী হিচাপে নিৰ্বাচিত কৰা হয়। আৰু তেওঁৰ প্ৰথম এলবামটো আছিল পাল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ গায়ক হিচাপে স্ক্ৰীণ বঁটা লাভ কৰিছিল। তেওঁ বিভিন্ন ভাষাত বিভিন্ন ধৰণৰ গীত গাইছিল, যেনে হিন্দী, তামিল, তেলেগু, কানাডা, মালায়ালাম, মাৰাঠী, উড়িয়া, বাংলা, অসমীয়া, গুজৰাটী ভাষাতো গীত বাণীবদ্ধ কৰিছিল। আৰু হঠাৎ এদিন 2022 চনৰ 31 মে'ত কলকাতাৰ নজৰুল মঞ্চত তেওঁ ছাৰ গুৰুদাস বিশ্ববিদ্যালয়ৰ উৎসৱত কে অনুষ্ঠান কৰি আছিল। অনুষ্ঠান কৰা হোৱাৰ পিছত তেওঁ হোটেললৈ উভতি গৈছিল, আৰু হোটেলত তেওঁ নিজকে অসুস্থ অনুভৱ কৰিছিল। হঠাৎ তেওঁৰ হৃদযন্ত্ৰটো বন্ধ হৈ গৈছিল। হোটেলখনৰ কৰ্মীসকলে তেওঁক পুনৰ জীৱিত কৰাৰ প্ৰচেষ্টা চলাইছিল, য'ত নেকি তেওঁলোকে সফল হোৱা নাছিল। আৰু পৰৱৰ্তী সময়ত তেওঁক এখন কলকাতাৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, আৰু তাত উপস্থিত হোৱাৰ লগে লগে তেওঁক চিকিৎসকসকলে মৃত বুলি ঘোষণা কৰে। আৰু মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 53 বছৰ। আৰু কে ছাৰ এতিয়া আমাৰ মাজত নাই, আৰু সকলোৱে যাতে তেওঁলৈ প্ৰাৰ্থনা কৰোঁ আৰু তেওঁ যাতে স্বৰ্গত স্থান কৰে। তো আজিলৈ ইমানেই, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ। এই বেলি বহাগতে বিয়া পাতিম হ'বনে, এবাৰ ভাবিছা?